So welcome to my first channel Atikul Blogs. এই গ্যাস সিলিন্ডাৰটো আপোনালোকক মই দেখাবলৈ আনা নাই। এই গ্যাস সিলিন্ডাৰটো এটা ইম্পৰ্টেন্ট কথা বুজাবলৈহে আনিছো। এইটো এটা মস্ত ডাঙৰ বোমা হয় যেটো নেকি আপোনাৰ ঘৰত আছে। এবাৰ ভাবি চাওক যদি এই গ্যাস সিলিন্ডাৰটো আপোনাৰ ঘৰত ব্লাষ্ট হয় বা ফুটি যায় তেনেহলে আপোনাৰ ঘৰখনৰ অৱস্থানো কি হ'ব? এই গ্যাস সিলিন্ডাৰটো কিনাৰ সময়ত আপুনি চাই চিতি কিনিব লাগে। এক্সপায়াৰি ডেট নথকা সিলিন্ডাৰ আমি কেতিয়াও কিনিব নালাগে। আপোনালোকে জানেনে গ্যাস সিলিন্ডাৰটোৰ এটা এক্সপায়াৰি ডেট আছে? তো আজি আমি জানি লওঁ বা শিকি লওঁ ইয়াতনো ক'ত এক্সপায়াৰি ডেট আছে। তো ফলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক ইয়াত আছে B28। ইয়াত স্পেচিয়ালি তিনিটা লেটার থাকে। নাম্বার 1A, নাম্বার 2B, নাম্বার 3C। এ মানে হৈছে বছৰৰ প্ৰথম 4টা মাহ, আৰু বি মানে হৈছে তাৰ নেক্সটৰ 4টা মাহ, আৰু সি মানে হৈছে বছৰৰ লাষ্টৰ 4টা মাহ। সো ইয়াত আছে বি মানে মাজৰ 4টা মাহ, আৰু ইয়াত আছে 28 মানে চন। তাৰ মানে 28 যেটো চন সেই বছৰৰ মাজৰ 4টা মাহ শেষ হৈ যোৱাৰ পিছত যদি এই সিলিন্ডাৰটো ইউজ নকৰাকৈ প্লাই থৈ দিয়ে তেনেহলে কি হ'ব? এই সিলিন্ডাৰটো ব্লাষ্ট হোৱাৰ সম্ভাৱনা আছে। তো এতিয়া মোক বহুতে গালি দিব যে ইমান সৰু টপিকৰ ওপৰত তই ভিডিঅ' বনাইছা। টপিকটো সৰু হ'লেও বহুত ইম্পৰ্টেন্ট কথা। হয়তো আপুনি জানে কিন্তু আপোনাৰ মা দেউতা নাজানে এইটো এক্সপায়াৰি ডেটৰ বিষয়। যদি আজিৰ ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ, আৰু লগতে ছাবস্ক্ৰাইব কৰি সকলো নতুন ভিডিঅ' পোৱাৰ কাৰণে বেল আইকনটো দবাই ৰাখিব।